অনামিকাৰ পৰা মায়ালৈ, যন্ত্ৰৰ পৰা মুখালৈ। পাখি মেলা অতীতক দুহাতেৰে সাবতে তেওঁ। কেতিয়াবা বাহিৰ আচলত ধৰি বহুদূৰ গুচি যায়, আন কেতিয়াবা আকৌ ৰণৰ তেজী ঘোঁৰা দৌৰায়। আকাশসমূহ এখন হৃদয়ৰ গৰাকী তেওঁ, মানৱ নহয় যেন মহামানৱ। আপুনি হয়তো তেখেতক সমালোচনা কৰিব পাৰে, আপুনি হয়তো তেখেতৰ গীত নুশুনিব পাৰে, কিন্তু হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয়ত বাস কৰে তেওঁ।